Good morning everyone. আজিৰ ভিডিঅ'টো সাফ চিকুণৰ পৰা আৰম্ভ কৰিছো। স্কুটিখন লেতেৰা হৈছিল, হেয়ে অকমান সাফ কৰি দিছো। আৰু আজি কিছুদিনৰ পৰা মই ভালদৰে ভিডিঅ'জ দিব পৰা নাই, তাৰ বাবে মই খুবেই দুখিত আৰু মই চেষ্টা কৰিম ভালদৰে ভিডিঅ'জ বিলাক আপোনালোকক দিবলৈ। আৰু এফালে মই কাৰ্পেটখন ধুই দিছো কাৰণ ইয়াত বহুত বেছি ধূলি জমা হয়। আৰু এয়া হ'ল মোৰ গাৰ্ডেনখনৰ কেইপামান ফুল। আজি ফুলপা কেইপা মই চালো আৰু আপোনালোককো দেখুৱাই দিলো আৰু ফুল বহুত বেছি ভাল পাওঁ। আৰু এফালে যাব ওলাইছো সবজি বজাৰত, কেইপদমান সবজি আনিব লাগিব হেয়ে। আৰু এয়া মই ৰেডি হৈছো। মই ৰদত গলে এনেদৰে দুপাট্টা এখন লৈ মুখখন হাইড কৰি লওঁ যাতে ধূলি বালিৰ পৰা বাচি যায়। আৰু আপোনালোকে স্কাৰ্ফো ল'ব পাৰে, কিন্তু মই আজি দুপাট্টা লৈ লৈছো। আৰু সবজি বজাৰ গ'লে মই এখন স্লিং বেগ লৈ লওঁ, তেতিয়া টকা পইচা উলিয়াব অকমান হেল্প হৈ যায়। সো হেয়া আৰু এয়া মই যাবলৈ একেবাৰে ৰেডি। আৰু এতিয়া মই আহিছো সবজি বজাৰত আৰু মই সবজি কিনিলো কেইপদমান আৰু অকমান মোৰ বাৰ্গেনিং স্কিল ইউজ কৰিলো। মই বাৰ্গেনিং কৰি ভাল পাওঁ, কিন্তু বহুত বেছি নহয়। আৰু এয়া হ'ল মাকৈ, মই দেখি লৈ আহিলো, মাকৈ খাই বহুত বেছিয়ে ভাল পাওঁ। আৰু এয়া মই ঘৰ আহি পালো আৰু আজি বজাৰৰ পৰা আনিছো সজিনা মোৰ মাৰ ফেভৰেট হয়। আৰু এয়া আছিল দুপৰীয়াৰ আহাৰ। আৰু ইভিনিং টাইমত মাকৈ খাইছো মাৰ লগত। আৰু এতিয়া যাব ওলাইছো এঠাইলৈ মাৰ লগত। আৰু এয়া আহিলো দাদাহঁতৰ ঘৰত আৰু দাদাহঁতৰ বাচ্ছাটোৰ লগত খেলি আছো। সো চাই থাকিব। আৰু এফালে তাক মোৰ মোবাইলত মেকুৰী দেখুৱাই আছো, সি বহুত বেছি ভাল পাইছে। সো আজিৰ ইভিনিংটো এনেদৰে গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। বাই।